চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। দাম বাঢ়িলে সকলোৰে কষ্ট হয়, মই সদায় কওঁ। সেইটো মই সদায় কওঁ, দিয়ক আপুনি ওচৰত হওক, আপুনি তৃপ্তি আছে। দাম বাঢ়িলেতো অলপ কষ্ট হয়। গতিকে দামটো খুব যদি চিন্তা কৰি বঢ়ায়, যোনে বঢ়ায়, ব্যৱসায়ে বঢ়োৱা হওক বা আমাৰ কিবা যদি ৰেগুলেশ্যন থাকে, চিন্তা চৰ্চা কৰি বঢ়ালেতো ভাল। চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। কিন্তু অত্যাধিক দাম বঢ়াটো মই অন্ততঃ ছাপোৰ্ট নকৰোঁ। চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। দাম বাঢ়িলে সকলোৰে কষ্ট হয়, মই সদায় কওঁ। সেইটো মই সদায় কওঁ, দিয়ক আপুনি ওচৰত হওক, আপুনি তৃপ্তি আছে। দাম বাঢ়িলেতো অলপ কষ্ট হয়। গতিকে দামটো খুব যদি চিন্তা কৰি বঢ়ায়, যোনে বঢ়ায়, ব্যৱসায়ে বঢ়োৱা হওক বা আমাৰ কিবা যদি ৰেগুলেশ্যন থাকে, চিন্তা চৰ্চা কৰি বঢ়ালেতো ভাল। চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। কিন্তু অত্যাধিক দাম বঢ়াটো মই অন্ততঃ ছাপোৰ্ট নকৰোঁ। চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। দাম বাঢ়িলে সকলোৰে কষ্ট হয়, মই সদায় কওঁ। সেইটো মই সদায় কওঁ, দিয়ক আপুনি ওচৰত হওক, আপুনি তৃপ্তি আছে। দাম বাঢ়িলেতো অলপ কষ্ট হয়। গতিকে দামটো খুব যদি চিন্তা কৰি বঢ়ায়, যোনে বঢ়ায়, ব্যৱসায়ে বঢ়োৱা হওক বা আমাৰ কিবা যদি ৰেগুলেশ্যন থাকে, চিন্তা চৰ্চা কৰি বঢ়ালেতো ভাল। চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। কিন্তু অত্যাধিক দাম বঢ়াটো মই অন্ততঃ ছাপোৰ্ট নকৰোঁ। চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। দাম বাঢ়িলে সকলোৰে কষ্ট হয়, মই সদায় কওঁ। সেইটো মই সদায় কওঁ, দিয়ক আপুনি ওচৰত হওক, আপুনি তৃপ্তি আছে। দাম বাঢ়িলেতো অলপ কষ্ট হয়। গতিকে দামটো খুব যদি চিন্তা কৰি বঢ়ায়, যোনে বঢ়ায়, ব্যৱসায়ে বঢ়োৱা হওক বা আমাৰ কিবা যদি ৰেগুলেশ্যন থাকে, চিন্তা চৰ্চা কৰি বঢ়ালেতো ভাল। চৰকাৰৰ কৰ্মচাৰীৰ কালি অসম চৰকাৰে বঢ়াই দিলোঁ। গতিকে আমি খুব চিৰিয়াছ। যেনেকৈ দৰমহা বাঢ়ে, তেনেকৈ দিয়ে বাঢ়ে, তেনেকৈ ক'ৰবাত বস্তুৰ দামো বাঢ়িব। কিন্তু অত্যাধিক দাম বঢ়াটো মই অন্ততঃ ছাপোৰ্ট নকৰোঁ।